আজি মই বনাব লাইছো পনীৰ এয়া 2 লিটাৰ গাখীৰ আনি থৈছো আৰু লগত ব্যৱহাৰ কৰিম এয়া নেমু এটা মই কাটি পিনে এয়া চেপি ৰকটো ধুনিয়াকৈ চাকি উলাই থৈ দিছো তাৰ পিছত আপোনাক লাগিব এখন পাতল কাপোৰ যিহেতু গাখীৰ গৰম কৰি পিছত মই ফাটাই দিয়া পিছত এয়া চাকিব লাগিব চাকিবলৈ সময়ত এনেকুৱা আপোনালোকে ডাঙৰ চালনী এখন ল'ব লৈ তাৰ ওপৰত এনেকৈ দিলে গাখীৰখিনি ফাটাই দিয়া পিছত ইয়াত ঢালি দিম ঢালি ধুনিয়াকৈ চেপি মই পনীৰখিনি বনাই লম এতিয়া মই গেছটো অন কৰিম এয়া মই কেৰাহীটো পাতি দিছো কেৰাহীটো অলপ সময় গৰম হ'বলৈ দিম এসক মোৰ কেৰাহীটো গৰম হৈ গ'ল ইয়াত মই অকমান পানী ঢালি দিম যিহেতুকে মই ইয়াত গাখীৰ ঢালিম এতিয়া মই এয়া গাখীৰ চাকিবলৈ লাইছো মোৰ 1 লিটাৰ ঢালি দিয়া হ'ল আকৌ 1 লিটাৰ ঢালিব লাইছো এয়া পিয়ৰ গাখীৰ এয়া মোৰ গাখীৰ চাকা হৈ গ'ল এয়া গাখীৰ মই চাকি প্ৰায় গৰম কৰি আছো গৰম কৰাৰ পিছত ভালদৰে উতলিব দিম মানে পুৰা ফুল গেছ দি দিম দিয়াৰ পিছত এবাৰ উতল আহিব উতল অহাৰ পিছত আকৌ গেছটো ফ্লেমত মই গাখীৰখিনি ভালদৰে গৰম কৰি লম এসক গাখীৰ মোৰ গৰম হৈ আছে এসক গাখীৰ এনেকৈ আপোনালোকে অলপ লৰাই থাকিব যাতে গাখীৰটো গৰম হৈ থাকোঁতে হৰটো তলত ধৰি ল'বলৈ নালাগে তলত ধৰি ল'লে পনীৰ বনাবলৈ দিগদাৰ হ'ব এয়া মোৰ গাখীৰ গৰম হৈছে আৰু এবাৰ উতল আহিবলৈ দিম এয়া সব গাখীৰ মোৰ উতল আহিছে উতল আহিলে চামুটিটোৰ ওপৰত উঠিবলৈ নিদিব এনেকৈ আপোনালোকে লৰাই থাকিব দুটা উতল আহি গ'ল এতিয়া ইয়াত মই নেমু পানী ব্যৱহাৰ কৰিম এয়া সব মই নেমু পানী ঢালি আছো 2 চামুচ 3 চামুচ আৰু অলপমান ঢালি দিম এতিয়া মই ধুনিয়াকৈ লৰাই দিম গাখীৰটো ফাটিবলৈ দিম এনেকৈ লৰাই থাকিব উতলো আহি আছে মই ধুনিয়াকৈ লৰাই দি আছো তলত গুটা বান্ধিবলৈ নিদিব এতিয়া মই 2 মিনিট সময় লৰাই দিলো দিয়াৰ পিছত আকৌ অকমান ঢালি দিম
পিছত আপোনালোকে কণ্টিনিউ এনেকৈ লৰাই থাকিব। ৰেচিপিটো হ'ল আজি পনীৰ কেনেকৈ বনাই আপোনালোকক দেখালোঁ। আপোনালোকেও হয়তো বনাবলৈ জানে, হ'লেও ময়ো বনোৱাৰ দৰে আপোনালোকে বনাবলৈ চেষ্টা কৰিব। মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কিবা যদি দিব থাকিলে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া পনীৰ মোৰ হৈ গৈছে, গোটা গোটা হৈ গৈছে। এতিয়া মোৰ ধুনীয়াকৈ এয়া পনীৰ মোৰ গোটা গোটা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই চব ধুনীয়াকৈ গেছৰ পৰা নমাই মই এতিয়া বাকি দিছোঁ। এয়া মোৰ বাকা হৈ গ'ল। এতিয়া চাওক এনেকৈ 4টা চুক মই এনেকৈ ধুনীয়াকৈ ধৰি লৈছোঁ। চাওক ধৰাৰ পিছত এনেকৈ চাৰিওফালে ধুনীয়াকৈ মই পাক এটা দি লৈছোঁ। পাকটো দিয়াৰ পিছত গোটেই নেমুৰ পানীটো ওলাই যাবলৈ লাগিব। এতিয়া মই এই গৰম হৈ থকা পানীখিনি এনেকৈ ঢালি দিছোঁ কেৰাহীটোতে। গৰম হোৱাৰ কাৰণে মই ভালদৰে চেপিবলৈ পৰা নাই। এতিয়া চাওক মই ধুনীয়াকৈ চেপি আছোঁ। এয়া মই গধুৰ হিচাপে এয়া মই পানী বাকি এনেকৈ থৈ দিম। 1 ঘণ্টামান সময়ৰ কাৰণে থৈ দিম। নেমু পানীটো যাবৰ বাবে এয়া মই ধুনীয়াকৈ পানী ঢালি ধুনীয়াকৈ ধুই লৈছোঁ। এয়া চাওক মই ধুনীয়াকৈ ধুই দিছোঁ। আজি মোৰ পনীৰ বনোৱা হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।